তো guys, welcome to my channel, Minos Vlogs. Asa, Miss, তো এসে নতুন কাপড় পিনি কোথায় বিহু নতুন কাপড় পিনি এই দেখা পাইছে গাইস পুরা চিলচিলা হয়ে গৈছো যেহেতু আজি মানুহ বিহু তো মানুহ বিহু বুলি গাইস বলো কে কুছ আলাগ করতে ইয়ার তুই সিনে মোৰ লগত কিং আছে সকলে মৰমৰ আৰু এনেকৈ চাইকেলখন ঘৰৰ পৰা উলিয়াই লৈ এনেকা চাইকেল ওপৰত বহি কিনে চাই আছো এটা এনেকুৱা ৰাস্তা আৰু আপোনালোকে এটা সঁচা কথা কৈছো মোক কেনে লাগছি মানে চুলটো গাড়ি পুৰা হৈছো ফাইনেলি ভাল লাগছে কিন্তু মাস্টার যদি গালি পারি কষাই কছু করত যাই মার থইম পছন্দ अरे कहना क्या चाहते हो তো ঠিক আছে ফুরবে যাবাক গেলে আই গেল আছে মিলন দাগ লগ পাই গেল ফাকি হব তুই বহুত ভাল বহুত লগ পালো মানে লগ পালো আজি ভাল লাগিল বহুত ভাল লাগিল মানে বহুত লগ পালো যে আমি দুটা যাচ্ছ মানে ফুরবে গেছ কোন যা ঠিক না আর ফুরবে যেহেতু বিহু আছে মানুহ বিহু বলি তো বলো গাইছ কুটা হম ভাঙি দিবা দি গাইছ ওখানে জুই লাগে দিম বলি কছু গাইছ ও সরি পাকিস্তান জুই লাগে দিম গাইছ মই ओ भाई मारो मुझे मारो ধুনীয়াকৈ বিহু বুলি গাইছ বিয়া চাইকেল লৈ লৈছো পুৰা দিনৰ কথা পুৰা মনত পৰি গৈছে আৰু ধুনীয়াকৈ পিন্ধাছ যাই থাকো মানে যাইছো গাইছ ফুৰিব লেটছ গো মানে যিহেতু আজি বিহুৰ দিন নে তো মানে চবতে উৎসৱ পাৰ্বণ কিবা কিবি চলি থাকিবই গাইছ এইটো একদম বাধ্যতামূলক কথা লোকেশন বলো চাবলে এটা লোকেশন আহি গলো ৰব ইয়াত দেখাছো ইমান অধৈৰ্য হ'ব লাগে নে আৰু চাওক না বে চাওক তো আমি এনেকে চাইকেল লৈ আহি এখন ৰিজৰ্ট পাৰো মানে চিল্ক স্পা ৰিজৰ্ট তো এইখনৰ ভিতৰত এবাৰ সোমাই যাওঁ আৰু এনেকৈ আহি আমি পাই গলো চিল্ক স্পা ৰিজৰ্টখন তো এইখনে চিল্ক স্পা ৰিজৰ্ট আৰু এনেকৈ সোমাই যাব লাগিব তো চালি ইয়াৰ চলতি কিবা এটা ভাল লাগে এই ৰিজৰ্টখনত কিবা এটা এই পৰিৱেশটো গাইছ কি মজা লাগে বেলেগ চাব নালাগে ভিউটো চাওক একবাৰ তাৰপিছত ক'ব মোক বাকী আপোনাৰ ভিউটো কেনেকুৱা লাগিছে বহুত ভাল লাগিছে তোৰ কি ধুনীয়া ভিউ গাইছ ভাল লাগে দে আৰু গালি বঢ়িয়া লাগছে কিন্তু ভাল লাগছে সঁচাকৈ খাবাক গেলেও আছে জীৱন পইচা নাই আৰু সেনেকৈ ঘূৰি আহি পালো ফ্ৰেছ হৈ লওক তাৰপিছত লগ পাম তো এতিয়া এনেকৈ থাকোঁতে ডাইৰেক্ট হৈ গ'ল সন্ধিয়া আৰু মিলন ভাও আহি গ'ল তো এতিয়া আমি যাই আছোঁ এখন ফাংচন চাবা তো বোলোকে আৰু সেই ফাংচনখনত আহিছে বিপিন চাওদাঙে গাইছ সকলোৰে চিনি পায় আৰু যিহেতু বিহুৰ বতৰ না তো ফাংচন একদম মেইন গাইছ তো এনেকৈ আমি আন্ধাৰ মুন্ধাৰ আহি পোহৰ পালোঁ পাম আৰু অলপ আছে এই পালোঁ সেই দেখা পাইছে নে ইয়াৰ পৰা দেখা পাইছে অলপ যাওঁ ৰ'ব অলপ আগতে কৈছিলোঁ যে বিপিন চাওদাঙে আৰু আমি ফাংচনখনলৈ বৰ্তমান আহি পালোঁ তো অলপ ফাংচনখন চাই কিনে আমি গুচি যাম ডাইৰেক্ট ঘৰত গ'লে তো অলপমান চাওঁ অলপমানতো চাওঁ আপোনালোককো দেখাওঁ দে বিহুৰ বতৰ যিহেতু চাওঁ আৰু বোলোকে আৰু মানুহ লাহে আহি আছে অলপ পিছত ভৰ্তি হৈ যাব মানুহ তো অলপমান চাওঁ চাই কিনে অলপ গুচি যাম নিজে এদিন কৈছিল এটা টিভি ইণ্টাৰভিউ এখন 1300 টকীয়া চাইকেলৰ বাবে মই এদিন কাম দিছিলোঁ কিন্তু মই নিজৰ আৰু ফাংচনখনত পুৰা ফেচিলিটি আছে কিন্তু এই চাওকে ইও লগাই থৈ দিছে দে আৰ আৰু এনেকৈ এটা পিছত এটা নাচি সেই ঘৰ পিছত আহি পালে অৱশেষত বিপিন চাওদাং যেতিয়া মই হাল বাই থাকোঁ ঘুমাই থাকোঁ তেতিয়া মই গীতবিলাক ৰচনা কৰোঁ আৰু সেইবিলাক গীতেই মই অসমৰ চাইড পিছতলৈ আগবঢ়াওঁ আৰু এনেকৈ ফাংচন চাই থাকোঁতে এতিয়া 2:24 হৈ গ'ল এতিয়া আমি ডাইৰেক্ট ঘৰত চাই লওঁ মানুহকেইটা ঘৰত চাই লওঁ চালোঁ ফাংচন আৰু মিলবা শেষ হ'লে আমি যাওঁ এতিয়া ঘৰত যাই আছোঁ